নমস্কাৰ সকলোকে স্বাগতম জনালোঁ নতুন এটা ভিডিঅ'লৈ। বিদ্যাৰ্থীসকল, এইটো ভিডিঅ'ত আমি আলোচনা কৰিম আসাম জিকে অসমৰ সাধাৰণ জ্ঞানৰ 50টা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। তো ব'লা বিদ্যাৰ্থীসকল, আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম কুৱেশ্যনটো হ'ল কামাখ্যা মন্দিৰ কোন পাহাৰত অৱস্থিত? আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব নীলাচল পাহাৰত। এইটো আমি সকলোৱে জানো। নেক্সট কুৱেশ্যনটো হ'ল কিমান চনত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰ কৰা হয়? আৰু ইয়াৰ উত্তৰ হ'ব 1973 1973 চনত। নেক্সট কিমান চনত অসম সাহিত্য সভা গঠন হৈছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব 1917 চনত অসম সাহিত্য সভা গঠন কৰা হৈছিল। নেক্সট কুৱেশ্যন অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? আৰু ইয়াৰ উত্তৰ হ'ব শিৱসাগৰ। শিৱসাগৰত অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন অনুষ্ঠিত হৈছিল। নেক্সট অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল? আৰু ইয়াৰ উত্তৰ হ'ব পদ্মনাথ গোহাঁই বৰুৱা। পদ্মনাথ গোহাঁই বৰুৱা আছিল আমাৰ অসম সাহিত্য সভাৰ প্ৰথম সভাপতি। নেক্সট কুৱেশ্যন অসমত বৰ্তমান কেইখন ৰাষ্ট্ৰীয় উদ্যান আছে? আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব 7খন। নেক্সট ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত থকা নৰনাৰায়ণ সেতুৱে কোন দুখন ঠাইক সংলগ্ন কৰিছে? আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব পঞ্চৰত্ন আৰু যোগীঘোপা। নেক্সট কুৱেশ্যনটো হ'ল অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল? আৰু ইয়াৰ উত্তৰ হ'ব লোকপ্ৰিয় গোপীনাথ বৰদলৈ। নেক্সট মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম কেতিয়া হৈছিল? আৰু ইয়াৰ উত্তৰ হ'ব 1449 চনত শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল। নেক্সট কুৱেশ্যনটো হ'ল মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ জন্ম কেতিয়া হৈছিল? আৰু ইয়াৰ উত্তৰ হ'ব 1499 চনত মাধৱদেৱৰ জন্ম হৈছিল। নেক্সট প্ৰথম অসমীয়া বোলছবি জয়মতী কেতিয়া মুক্তি লাভ কৰিছিল? আৰু ইয়াৰ উত্তৰ হ'ব 1535 চনৰ 10 মাৰ্চত প্ৰথম অসমীয়া বোলছবি জয়মতী মুক্তি লাভ কৰিছিল। নেক্সট কুৱেশ্যন প্ৰথম অসমীয়া বোলছবি জয়মতীৰ পৰিচালক কোন আছিল? আৰু ইয়াৰ উত্তৰ হ'ব ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালা। জ্যোতিপ্ৰসাদ আগৰৱালা আছিল জয়মতীৰ পৰিচালক। নেক্সট অভিৰুচি ক্ৰীড়া দিৱস কিমান তাৰিখে পালন কৰা হয়? আৰু ইয়াৰ উত্তৰ হ'ব 3 ছেপ্টেম্বৰ। 3 ছেপ্টেম্বৰৰ দিনা অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয়। নেক্সট অভিৰুচি ক্ৰীড়া দিৱস কোনজন দৌৰ ক্ৰীড়াবিদৰ জন্মদিন উপলক্ষে পালন কৰা হয়? আৰু ইয়াৰ উত্তৰ হ'ব বগেশ্বৰ বৰুৱা। নেক্সট বগেশ্বৰ বৰুৱাই কিমান চনত এছিয়ান গেমছত সোণৰ পদক লাভ কৰিছিল? আৰু ইয়াৰ উত্তৰ হ'ব 1966। নেক্সট আহোম ৰাজ্যৰ অন্তিমজন ৰজা কোন আছিল? আৰু ইয়াৰ উত্তৰ হ'ব পুৰন্দৰ সিংহ। নেক্সট কিমান চনত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত কৰা হৈছিল? আৰু ইয়াৰ উত্তৰ হ'ব 1826 চনৰ 24 ফেব্ৰুৱাৰী তাৰিখে ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল। নেক্সট কুৱেশ্যন অসমৰ জাতীয় সংগীত অ মোৰ আপোনাৰ দেশ প্ৰথমে কোন আলোচনীত প্ৰকাশ কৰা হৈছিল? আৰু ইয়াৰ উত্তৰ হ'ব বাঁহী। নেক্সট জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া ব্যক্তি কোন? আৰু ইয়াৰ উত্তৰ হ'ব ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। প্ৰথম অসমীয়া যিজনে জ্ঞানপীঠ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। নেক্সট কুৱেশ্যন সাহিত্য একাডেমী বঁটা বিজয়ী প্ৰথম অসমীয়া সাহিত্যক কোন আছিল?
বা কোন? আৰু ইয়াৰ উত্তৰ হ'ব যতীন্দ্ৰনাথ দুৱৰা। আমাৰ প্ৰথম অসমীয়া যিজনে সাহিত্য একাডেমী বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল তেওঁ হ'ল যতীন্দ্ৰনাথ দুৱৰা। নেক্সট, কাৰ ৰাজত্বকালত চীনা পৰিব্ৰাজক হিউয়েন-চাং কামৰূপ আমাৰ অসমলৈ আহিছিল? আৰু ইয়াৰ উত্তৰ হ'ব কুমাৰ ভাস্কৰ বৰ্মন। কুমাৰ ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত হিউয়েন-চাং আমাৰ অসমলৈ আহিছিল। নেক্সট কুৱেশ্যন, আহোম ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল? আৰু ইয়াৰ উত্তৰ হ'ব স্বৰ্গদেউ চাওলুং চুকাফাই 1228 খ্ৰীষ্টাব্দত। নেক্সট কুৱেশ্যন, কিমান চনত চুকাফাই আহোম ৰাজ্যৰ ৰাজধানী চৰাইদেউত স্থাপন কৰিছিল? আৰু ইয়াৰ উত্তৰ হ'ব 1253 চনত। নেক্সট কুৱেশ্যন, শৰাইঘাটৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল? আৰু ইয়াৰ উত্তৰ হ'ব আহোম আৰু মোগলৰ মাজত 1671 চনত। এইটো আমি সকলোৱে জানো। নেক্সট কুৱেশ্যনটো হ'ল শৰাইঘাটৰ যুদ্ধৰ সময়ত আহোমৰ ৰজা কোন আছিল? আৰু ইয়াৰ উত্তৰ হ'ব উদয়াদিত্য সিংহ। নেক্সট কুৱেশ্যন, শৰাইঘাটৰ যুদ্ধৰ সময়ত আহোমৰ সেনাপতি কোন আছিল? আৰু ইয়াৰ উত্তৰ হ'ব লাচিত বৰফুকন। লাচিত বৰফুকন আছিল শৰাইঘাটৰ যুদ্ধৰ সময়ত আহোমৰ সেনাপতি। নেক্সট কুৱেশ্যনটো হ'ল শৰাইঘাটৰ যুদ্ধৰ সময়ত মোগলৰ সেনাপতি কোন আছিল? আৰু ইয়াৰ উত্তৰ হ'ব ৰামসিং। ৰামসিংহ আছিল মোগলৰ সেনাপতি। নেক্সট কুৱেশ্যন, মহাত্মা গান্ধী অসমলৈ প্ৰথম কেতিয়া আহিছিল? আৰু ইয়াৰ উত্তৰ হ'ব 1921 চনত মহাত্মা গান্ধী আমাৰ অসমত প্ৰথমবাৰৰ বাবে আহিছিল। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া সাহিত্য একাডেমী বঁটা লাভ কৰা গ্ৰন্থখন কি? আৰু ইয়াৰ উত্তৰ হ'ব বনফুল, যতীন্দ্ৰনাথ দুৱৰাৰ ৰচিত। নেক্সট, প্ৰথম অসমীয়া জ্ঞানপীঠ বঁটা লাভ কৰা গ্ৰন্থখন কি? আৰু ইয়াৰ উত্তৰ হ'ব মৃত্যুঞ্জয়, ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ ৰচিত। নেক্সট কুৱেশ্যনটো হ'ল প্ৰথম অসমীয়া স্নাতক কোন? আৰু ইয়াৰ উত্তৰ হ'ব আনন্দৰাম বৰুৱা। নেক্সট, ভৌগোলিক আয়তনৰ ফালৰ পৰা অসমৰ আটাইতকৈ ডাঙৰ জিলাখন কি? আৰু ইয়াৰ উত্তৰ হ'ব কাৰ্বি আংলং। আমি সকলোৱে জানো। ভৌগোলিক আয়তনৰ ফালৰ পৰা অসমৰ বৰ্তমান আটাইতকৈ সৰু জিলাখন? হয়, এইটো আৰু ইয়াৰ উত্তৰ হ'ব দক্ষিণ শালমাৰা। নেক্সট কুৱেশ্যন, বৰ্তমান অসমত মুঠ কেইখন জিলা আছে? আৰু ইয়াৰ উত্তৰ হ'ব 34খন। নেক্সট, ৰাষ্ট্ৰীয় ক্ৰীড়া মহোৎসৱ অসমত কেতিয়া অনুষ্ঠিত হৈছিল? আৰু ইয়াৰ উত্তৰ হ'ব 2007 চনত। নেক্সট কুৱেশ্যন, গৰমপানী অভয়াৰণ্য অসমৰ কোন জিলাত অৱস্থিত? আৰু ইয়াৰ উত্তৰ হ'ব কাৰ্বি আংলং। নেক্সট, গিবন অভয়াৰণ্য অসমৰ কোন জিলাত অৱস্থিত? আৰু ইয়াৰ উত্তৰ হ'ব যোৰহাট। যোৰহাট জিলাত গিবন অভয়াৰণ্য অৱস্থিত। নেক্সট কুৱেশ্যন, সোণালী বান্দৰৰ বাবে বিখ্যাত অসমৰ অভয়াৰণ্যখনৰ নাম কি? আৰু ইয়াৰ উত্তৰ হ'ব চক্ৰশিলা। নেক্সট, গুৱাহাটী চাহ নিলাম কেন্দ্ৰটো কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? আৰু ইয়াৰ উত্তৰ হ'ব 1970 চনত। নেক্সট কুৱেশ্যনটো হ'ল অসমৰ কোন চহৰক মেনচেষ্টাৰ অফ আছাম বুলি কোৱা হয়? আৰু ইয়াৰ উত্তৰ হ'ব শুৱালকুছি। নেক্সট কুৱেশ্যন, এছিয়াৰ ভিতৰত আটাইতকৈ ডাঙৰ শুকান মাছৰ বজাৰ অসমৰ ক'ত অৱস্থিত? ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো। আৰু ইয়াৰ উত্তৰ হ'ব জাগিৰোড। নেক্সট, গুৱাহাটী বিশ্ববিদ্যালয় কিমান চনত স্থাপন কৰা হৈছিল? আৰু ইয়াৰ উত্তৰ হ'ব 1948 চনত। নেক্সট কুৱেশ্যনটো হ'ল
গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য কোন আছিল আৰু ইয়াৰ উত্তৰ হ'ব কৃষ্ণকান্ত সন্দিকৈ। নেক্সট কুৱেশ্যনটো হ'ল অসমৰ লোকসভাৰ সদস্য সংখ্যা কিমান আৰু ইয়াৰ উত্তৰ হ'ব 14। নেক্সট অসমৰ ৰাজ্যসভাৰ সদস্য সংখ্যা কিমান আৰু ইয়াৰ হ'ব 7। নেক্সট লক্ষ্মীনাথ বেজবৰুৱাক কোনে ৰসৰাজ উপাধি প্ৰদান কৰিছিল আৰু ইয়াৰ উত্তৰ হ'ব অসম সাহিত্য সভাই লক্ষ্মীনাথ বেজবৰুৱাক স্বৰাজ উপাধি প্ৰদান কৰিছিল। নেক্সট কুৱেশ্যনটো হ'ল অসমীয়া চলচ্চিত্ৰ হালধীয়া চৰায়ে বাওদান খায় কোনে পৰিচালনা কৰিছিল আৰু ইয়াৰ উত্তৰ হ'ব জানহু বৰুৱা। নেক্সট কুৱেশ্যনটো হ'ল ভাৰতবৰ্ষৰ মুঠ মাটিৰ কালিৰ কিমান শতাংশ অসমে আগুৰি আছে আৰু ইয়াৰ উত্তৰ হ'ব 2.39%। নেক্সট কুৱেশ্যনটো হ'ল শংকৰদেৱৰ দ্বাৰা ৰচিত বৰগীতসমূহ কি ভাষাত লিখা হৈছিল আৰু ইয়াৰ উত্তৰ হ'ব ব্ৰজাৱলী ভাষা। আৰু আজিৰ অন্তিমটো কুৱেশ্যনটো হ'ল পথৰুৱা গাঁথৰ ৰণ কিমান চনত সংঘটিত হৈছিল আৰু ইয়াৰ উত্তৰ হ'ব 1894 চনত 28 জানুৱাৰীত পথৰুৱা গাঁথৰ ৰণ সংঘটিত হৈছিল। বিদ্যাৰ্থীসকল এইটোৱে আছিল আজিৰ ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। তো আজিলৈকে ইমানেই, ধন্যবাদ।